আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসমীয়া মহিলা আলোচনীৰ বিষয়ে। প্ৰথম আলোচনীখনৰ নাম হৈছে ঘৰ জেউতী। সম্পাদক কনকলতা চলিহা আৰু কমলা লয়া কাকতি। প্ৰকাশৰ চন 1927। কুঁৱৰী আলোচনীখনৰ সম্পাদক দেৱী সম্পাদিকা। ঘৰ জেউতী আলোচনীখনৰো সম্পাদিকা কনকলতা চলিহা আৰু কমলা লয়া কাকতি আৰু প্ৰকাশৰ চন 1927। আৰু কুঁৱৰী মহিলা আলোচনীখনৰ সম্পাদিকা ৰেণু দেৱী আৰু প্ৰকাশৰ চন 1933। লখিমী আলোচনীখনৰ সম্পাদিকা দেৱযানী দেৱী, প্ৰকাশৰ চন 1937। অভিযাত্ৰীৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়ানী, প্ৰকাশৰ চন 1947। নেক্সট আলোচনীখন হৈছে সাৰথী। সাৰথীৰ সম্পাদক পদ্মকুমাৰ গোহাঁই, প্ৰকাশৰ চন 1960। উৰুলিৰ সম্পাদক হেমচন্দ্ৰ শৰ্মা, প্ৰকাশৰ চন 1964। জোনবিৰিৰ সম্পাদিকা আৰতী বৈৰাগী, প্ৰকাশৰ চন 1969। উৰণিৰ সম্পাদিকা এলি আহমেদ, 1974। কংকন আলোচনীখনৰ সম্পাদিকা অঞ্জলি দাস, প্ৰকাশৰ চন 1977। শ্ৰীময়ীৰ আলোচনীখনৰ সম্পাদক বেণী মাধৱ, প্ৰকাশৰ চন 1987। পূবালী আলোচনীখনৰ সম্পাদক বেণী মাধৱ, প্ৰকাশৰ চন 1990। স্বৰূপা মহিলা আলোচনীখনৰ সম্পাদিকা কৃষ্ণা মজুমদাৰ আৰু প্ৰকাশৰ চন 1998। প্ৰিয় সখী মহিলা আলোচনীখনৰ সম্পাদক শশী ফুকন, প্ৰকাশৰ চন 2000। নন্দিনী মহিলা আলোচনীখনৰ সম্পাদিকা মাইনী মহন্ত, প্ৰকাশৰ চন 2000। আজিলৈ এইখিনি আছিলে। ধন্যবাদ।